নমস্কাৰ। আজি মই আলোচনা কৰিম বৈদ্যুতিক ক্ষমতা কি আৰু ইয়াৰ লগত জড়িত কিছুমান সমাধান। গতিকে আজিৰ ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। সকলোৱে যাতে এই ভিডিঅ'টো চাই, বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাকে বিদ্যুৎ চেপ্টাৰটো যথেষ্ট টান পায়, এই চেপ্টাৰটোৰ মই বহুকেইটা সমাধান একেলগে এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ আৰু এই ভিডিঅ'টো যাতে তোমালোকে চোৱা। আমি ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক বাল্ব হোক বা টিভি হোক বা ইস্ত্ৰি হোক বা ফ্ৰিজ হোক বা বৈদ্যুতিক মটৰ হোক, এইবিলাকত ক্ষমতা লিখা থাকে। যেনে ঘৰত ব্যৱহাৰ কৰা বিশেষকৈ বৈদ্যুতিক বাল্ববিলাকত লেখা থাকে 5 ৱাট, 6 ৱাট বা 7 ৱাট। বৈদ্যুতিক মটৰত লিখা থাকে 1 HP, 2 HP, 0.5 HP বা হাফ HP। এই ক্ষমতানো কি বস্তু, এই বিষয়ে আলোচনা কৰিম। কাৰ্য কৰাৰ হাৰেই হৈছে ক্ষমতা বা শক্তি অপচয় কৰা হাৰেই হৈছে ক্ষমতা। ধৰা হ'ল বৈদ্যুতিক বাল্ব এটা মই জ্বলাই দিছোঁ আৰু ই 10 ছেকেণ্ডত 20 জুল কাৰ্য কৰে। যিহেতু ই 10 ছেকেণ্ডত 20 জুল কাৰ্য কৰে, গতিকে ই 10 ছেকেণ্ডত 20 জুল শক্তি অপচয় কৰিব। গতিকে 1 ছেকেণ্ডত ই কিমানখিনি কাৰ্য কৰিব বা 1 ছেকেণ্ডত ই কিমানখিনি শক্তি অপচয় কৰিব? 20/10 = 2 জুল, অৰ্থাৎ 2 জুল পাৰ ছেকেণ্ড। গতিকে প্ৰতি ছেকেণ্ডত ই 2 জুল কাৰ্য কৰিব বা শক্তি অপচয় কৰিব, আৰু এইটোৱে হৈছে বৈদ্যুতিক ক্ষমতা। অৰ্থাৎ শক্তি অপচয়ৰ হাৰ বা কাৰ্য সম্পন্ন কৰাৰ হাৰেই হৈছে ক্ষমতা। বা আমি এনেকৈও ক'ব পাৰোঁ যে প্ৰতি ছেকেণ্ডত সম্পন্ন হোৱা কাৰ্য বা প্ৰতি ছেকেণ্ডত অপচয় কৰা শক্তিৰ পৰিমাণেই হ'ল ক্ষমতা। গতিকে ক্ষমতা ইজুকেল, আমি যদি এই চলুশ্যনটোত চাওঁ, আমাৰ ওপৰত আছে শক্তি কাৰ্য আৰু আমি হৰ হিচাপে লিখিছোঁ সময়টো। 10 ছেকেণ্ড সময়টো আমি হৰ হিচাপে লিখিছোঁ। গতিকে শক্তি হৰণ সময়। শক্তি অপচয়ৰ হাৰ বা কাৰ্য সম্পন্ন হোৱাৰ হাৰকে ক্ষমতা বুলি কোৱা হয়। গতিকে ক্ষমতা ইজুকেল শক্তি হৰণ সময়। আকৌ ক্ষমতাৰ SI একক হৈছে ৱাট, W। আমি অলপ আগতে পাই আহিছোঁ যে এটা বৈদ্যুতিক বাল্বে 2 জুল শক্তি খৰচ কৰিছে বা শক্তি অপচয় কৰিছে প্ৰতি ছেকেণ্ডত। গতিকে ৱাট ইজুকেল হ'ব জুল পাৰ ছেকেণ্ড। 2 জুল পাৰ ছেকেণ্ড মানে 2 ৱাট। ইয়াক W আখৰেৰে বুজোৱা হয়। কিন্তু বিদ্যুতৰ ক্ষেত্ৰত আমি আগৰ ভিডিঅ'ত পাই আহিছোঁ P ইজুকেল ক্ষমতা সমান VI, অৰ্থাৎ ক্ষমতা বিভৱভেদ আৰু কোনোডাল পৰিবাহীৰ দুয়োমূৰৰ বিভৱভেদ আৰু ইয়াৰ মাজেৰে যোৱা প্ৰবাহৰ পূৰণফল। P ইজুকেল VI, V ইজুকেল IR অমৰ সূত্ৰৰ পৰা পাইছোঁ। সেয়ে P ইজুকেল I² R বা P ইজুকেল VI, আইৰ ভেলুটো অমৰ সূত্ৰৰ পৰা V/R, V² R, অৰ্থাৎ P ইজুকেল VI হয়, নাইবা I² R হয়, নাইবা V² হয়। ধৰা হ'ল তোমালোকৰ ঘৰত ব্যৱহাৰ কৰা বৈদ্যুতিক বাল্বটোৰ ক্ষমতা 7 ৱাট। 7 ৱাট মানে 7 জুল পাৰ ছেকেণ্ড। মানে বৈদ্যুতিক বাল্বটোৱে প্ৰতি ছেকেণ্ডত 7 জুল কাৰ্য কৰে, আৰু প্ৰতি ছেকেণ্ডত 7 জুল কাৰ্য কৰা মানে প্ৰতি ছেকেণ্ডত 7 জুল শক্তি অপচয় কৰে, যাৰ বাবে আমি বিদ্যুৎ বিভাগক খৰচ হোৱা শক্তিৰ মূল্য এটা দিব লাগে। কিন্তু আমাৰ ঘৰত যিখন বৈদ্যুতিক বিল আহে, এইখন আহে ইউনিট হিচাপত, 1 ইউনিট, 2 ইউনিট, যে এইবাৰ বিল আহিছে 30 ইউনিট, আৰু আমি 30 ইউনিটৰ বাবে এটা মূল্য দিব লাগে। এই ইউনিটনো কি বস্তু? বা বৈদ্যুতিক বিলখন যদি তোমালোকে ভালদৰে চোৱা, তাত লিখা থাকে কিলোৱাট আৱাৰ, KWH। এই KWHনো কি বস্তু? KWH মানে হৈছে কিলোৱাট আৱাৰ, অৰ্থাৎ শক্তিৰ বাণিজ্যিক একক। আমি আগৰ ভিডিঅ'ত পাই আহিছোঁ যে শক্তি সমান P × T, H ইজুকেল বা E ইজুকেল P × T, ক্ষমতা পূৰণ সময়। ইয়াত ক্ষমতা হৈছে কিলোৱাট আৰু সময় হৈছে T, আৰু এইটো হৈছে শক্তিৰ বাণিজ্যিক একক। বাণিজ্যিক ক্ষেত্ৰত শক্তিৰ একক হিচাপে ব্যৱহাৰ কৰা হয় কিলোৱাট আৱাৰ। কিলোৱাট আৱাৰ কাক বোলে? ইয়াত কিলোৱাট ইজুকেল যেনে কিলোগ্ৰাম, কিলোমিটাৰ, তেনেদৰে কিলোৱাট মানে 1000 ৱাট, আৰু ৱাট মানে হৈছে 1000 জুল পাৰ ছেকেণ্ড। অৰ্থাৎ প্ৰতি ছেকেণ্ডত 1000 জুল কাৰ্য সম্পন্ন কৰিব পৰা
এটা বৈদ্যুতিক যন্ত্ৰৰ ক্ষমতা হৈছে 1 কিলোৱাট আৰু তেনেকুৱা এটা বৈদ্যুতিক যন্ত্ৰ যদি আমি একেৰাহে 1 ঘণ্টা সময় চলাও তেতিয়াহ'লে খৰচ হোৱা শক্তিৰ পৰিমাণ হ'ব E = 1 কিলোৱাট ইনটু 1 আৱাৰ = 1 কিলোৱাট আৱাৰ 1 কিলোৱাট আৱাৰৰ ডেফিনেশ্যনটো হ'ব যে প্ৰতি ছেকেণ্ডত 1000 জুল কাৰ্য সম্পন্ন কৰিব পৰা এটা বৈদ্যুতিক যন্ত্ৰ বা যিকোনো এটা যন্ত্ৰ যদি একেৰাহে 1 ঘণ্টা সময় চলোৱা হয় তেতিয়াহ'লে যন্ত্ৰটোৱে অপচয় কৰা শক্তিৰ পৰিমাণ হ'ব 1 কিলোৱাট আৱাৰ ইয়াৰ আগতে পাইছোঁ যে শক্তিৰ একক জুল বা কাৰ্যৰ একক জুল 1 কিলোৱাট আৱাৰ হৈছে শক্তিৰ বাণিজ্যিক একক আৰু আমি সাধাৰণতে ব্যৱহাৰ কৰা এককটো হৈছে কাৰ্য বা শক্তিৰ জুল 1 কিলোৱাট আৱাৰ যদি আমি জুললৈ কনভাৰ্ট কৰিব লাগে তেতিয়াহ'লে কিমান জুল হ'ব 1 কিলোৱাট আৱাৰ মানে এটা বৈদ্যুতিক উপাদানৰ ক্ষমতা 1 কিলোৱাট আৰু এই বৈদ্যুতিক উপাদানটো মই একেৰাহে 1 ঘণ্টা সময় চলাইছোঁ আৰু তেতিয়া বৈদ্যুতিক উপাদানটোৱে অপচয় কৰা শক্তিৰ পৰিমাণ হ'ব 1 কিলোৱাট আৱাৰ গতিকে 1 কিলোৱাট আৱাৰ = 1 কিলোৱাট ইনটু 1 আৱাৰ 1 কিলোৱাট মিন্স 1000 ওয়াট পূৰণ 1 ঘণ্টা মানে হৈছে 3600 সেকেন্ড 1 ঘণ্টাত 3600 সেকেন্ড হয় এগেইন 1000 ওয়াট ওয়াট মানে আমি আগতে পাইছো যে জুল পার সেকেন্ড ইনটু 3600 সেকেন্ড 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 কাটা গল গতিকে থাকিল 36 আৰু লগত 5টা শূন্য ইমান জুল 3.6 ইনটু 10⁶ জুল 1 কিলোৱাট আৱাৰত হয় 3.6 ইনটু 10⁶ জুল ইয়াৰ লগত সংগতি ৰাখি মই কেইটামান বিদ্যুতৰ প্ৰবলেম সমাধান কৰিবলৈ চেষ্টা কৰিম তাইলে আমি সমাধানকেইটা কি হয় প্ৰথম সমাধানটো হ'ল এটা বৈদ্যুতিক বাল্ব 220 ভোল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান যদি 0.50 এম্পিয়াৰ হয় তেন্তে বাল্বটোৰ ক্ষমতা কি হ'ব ইয়াত বৈদ্যুতিক বাল্বটো 220 ভোল্টৰ বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰিছে গতিকে বিভৱবেদৰ মান V = 220 ভোল্ট বাল্বটোৰ মাজেৰে প্ৰবাহ চালিত হৈছে 0.5 এম্পিয়াৰ 0.5 এম্পিয়াৰ প্ৰবাহ চালিত হৈছে I = 0.5 এম্পিয়াৰ গতিকে বাল্বটোৰ ক্ষমতা কিমান হ'ব আমি ক্ষমতা ইকুৱেল পাইছিলো যে বিভৱবেদ আৰু প্ৰবাহৰ পূৰণফলটো হৈছে ক্ষমতা P = VI ভিৰ মান 220 পূৰণ 0.5 যেটো ক্ষমতাৰ একক ওয়াট অৰ্থাৎ ভিৰ একক ভোল্ট প্ৰবাহৰ একক এম্পিয়াৰ ভোল্ট ইনটু এম্পিয়াৰ ইকুৱেল ওয়াট হয় জুল পাৰ সেকেন্ড ইকুৱেল ওয়াট আৰু বিদ্যুতৰ ক্ষেত্ৰত ভোল্ট এম্পিয়াৰ যদি থাকে তেতিয়া আমি ওয়াট লিখিব পাৰো গতিকে 220 আৰু 0.5 ৰ যেটো পূৰণফল হেতু হ'ব বৈদ্যুতিক বাল্বটোৰ ক্ষমতা পাছেৰে যিকোনো সংখ্যা পূৰণ দিলে সেই সংখ্যাটোৰ আধা লিখিলে হৈ যায় অৰ্থাৎ 220 ৰ আধা হ'ব 110 আৰু এটা শূন্য দিব লাগে পাছেৰে পূৰণ কৰিলে যেহেতু ইয়াত দশমিকৰ পিছত এটা অংক আছে গতিকে দশমিকৰ পিছত আমি এটা অংক ৰাখিম আৰু ভোল্ট ইনটু এম্পিয়াৰ ইকুৱেল ওয়াট ইকুৱেল 110 ওয়াট অৰ্থাৎ বৈদ্যুতিক বাল্বটোৰ ক্ষমতা হ'ব 110 ওয়াট এবাৰ আমি আন এটা সমাধান লৈছো 400 ওয়াট নিৰীক্ষৰ বৈদ্যুতিক ৰেফ্ৰিজাৰেটৰ 8 ঘণ্টা প্ৰতিদিন চলে প্ৰতি কিলোৱাট আৱাৰত 3 টকাকৈ 30 দিনত খৰচ হোৱা শক্তিৰ মূল্য কিমান হ'ব অৰ্থাৎ এটা বৈদ্যুতিক ফ্ৰিজ এটা আছে আৰু সেই ফ্ৰিজটোৰ ক্ষমতা হৈছে 400 ওয়াট আৰু দৈনিক 8 ঘণ্টা চলে আকৌ প্ৰতি কিলোৱাট আৱাৰত 3 টকাকৈ আমি দিব লাগে আমি মাহত কিমান টকা দিব লাগিব তাৰে গতে কৈ লৈছো 1 কিলোৱাট আৱাৰক আমি 1 ইউনিট বুলি কওঁ আমাৰ ঘৰত যে বৈদ্যুতিক বিল আহে এই ইউনিট হিচাপত আহে যেটো ফ্ৰিজটোৰ ক্ষমতা হৈছে P = 400 ওয়াট আকৌ দৈনিক চলে 8 ঘণ্টা হয় আমি পাইছো যে শক্তি E = P × T ইয়াত যেটো ফ্ৰিজ আছে সেই ফ্ৰিজটো দৈনিক 8 ঘণ্টা কৈ চলে যেহেতু এক দিনত কিমান শক্তি খৰচ হ'ব অৰ্থাৎ 8 ঘণ্টাত কিমান শক্তি খৰচ হ'ব এক দিনত খৰচ হোৱা শক্তি হ'ব P * যেহেতু ডেইলি 8 ঘণ্টা চলে P * T ইয়াত P ৰ ভ্যালু 400 * T ৰ ভ্যালু হৈছে 8 সমান 8×4 = ইমান ওয়াট আৱাৰ যেহেতু আমি শক্তিৰ বাণিজ্যিক একক কিলোৱাট আৱাৰত ধৰো গতিকে এটো কিলোৱাট আৱাৰত ধৰিলে 1000 এৰ হৰণ দিব লাগিব 3.2 কিলোৱাট আৱাৰ এইখিনি শক্তি
প্ৰতিদিন খৰচ হয়। এইখিনি শক্তি প্ৰতিদিন খৰচ হয়। মই এইখিনি শক্তি লিখি লৈছোঁ যে পাৰ ডে শক্তি খৰচ হয় 3.2 কিলোৱাট আৱাৰ পাৰ ডে। গতিকে 30 দিনত কিমানখিনি শক্তি খৰচ হ'ব? 30 ইয়াক পূৰণ দিলে হৈ গ'ল। একদিনত যদি ইমান শক্তি খৰচ হয়, 30 দিনত শক্তি খৰচ হ'ব 3 দুগুণ 6, 3 তিনি গুণ 9, ইমান কিলোৱাট আৱাৰ। আকৌ প্ৰতি কিলোৱাট আৱাৰত আমি 3 টকাকৈ খৰচ হোৱা শক্তিৰ মূল্য দিব লাগে। 1 কিলোৱাট আৱাৰত খৰচ হয় 3 টকা। আমাৰ মুঠ শক্তি খৰচ হৈছিল 1 মাহত বা 30 দিনত 96 কিলোৱাট আৱাৰ। গতিকে 96 কিলোৱাট আৱাৰক যদি আমি 3ৰে পূৰণ দিওঁ তেতিয়া হ'ব 288 ৰুপিজ প্ৰতি কিলোৱাট আৱাৰত 3 টকা। গতিকে 96 কিলোৱাট আৱাৰত দিব লাগিব 96 × 3, 288 ৰুপিজ। আন এটা মই বিদ্যুতৰ অংক লৈ আহিছোঁ। প্ৰতিটো 6 ওহম ৰোধৰ 3টা ৰোধক কিদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 9 ওহম আৰু 4 ওহম হ'ব? প্ৰথমতে আমি 9 ওহম পাবলৈ কিদৰে সংযোগ কৰিম 3টা ৰোধ? এই ৰোধ 3টা ধৰা হ'ল R1, R2, R3 আৰু 3টাৰে ৰোধ সমান। ধৰা হ'ল মই ৰোধ 3টা সংযোগ কৰিছোঁ। প্ৰথমটো এনেদৰে সংযোগ কৰিছোঁ আৰু বাকী দুটা সমান্তৰাল সজ্জাত সংযোগ কৰিছোঁ। অৰ্থাৎ দুটা ৰোধ সমান্তৰালভাৱে সংযোগ কৰি তাৰ লগত আনটো শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিছোঁ। যদি এনেদৰে মই সংযোগ কৰোঁ তেতিয়াহ'লে আমি সমতুল্য ৰোধ কিমান পাম? এগেইন দুটা ৰোধ যদি সমান্তৰাল সজ্জাত সংযোগ হৈ থাকে তেতিয়াহ'লে মুঠ ৰোধৰ মান R = দুটা ৰোধ পূৰণ কৰি তাক যোগফলৰে হৰণ দিব লাগে। গতিকে এইখিনি ৰোধ হ'ব R1, R2 / R1 + R2, অৰ্থাৎ মুঠ ৰোধ হ'ব R = যেহেতু এই ৰোধটো এইখিনিৰ লগত শ্ৰেণীবদ্ধ হৈ আছে গতিকে 6 ওহমৰ লগত এইখিনি ৰোধ যোগ হ'ব আৰু এইখিনি সমান্তৰাল সজ্জাত আছে। এই 6 ওহম আৰু এই 6 ওহম আৰু এই 6 ওহম ৰোধটো সমান্তৰাল সজ্জাত আছে। গতিকে সমান্তৰাল সজ্জাত এইখিনিৰ মুঠ ৰোধ হ'ব 6 × 6 / 6 + 6 = 6 + 6 12, 6 × 6 36, 36/12, 12ৰে 36ক 3বাৰ হৰণ যায়। গতিকে 6 + 3 = 9 ওহম। গতিকে 9 ওহম যদি পাব লাগে দুটা ৰোধ সমান্তৰালভাৱে সংযোগ কৰি তাৰ লগত আনটো ৰোধ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিব লাগিব। ইয়াৰ পিছৰ ভিডিঅ'ত মই এই সমাধানবোৰ PDF আকাৰত ভিডিঅ'ৰ লিংকত দি দিম। তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰিবা। এতিয়া আহিছোঁ আমি 4 ওহম ৰোধ কেতিয়া হ'ব? 4 ওহম ৰোধ পাবলৈ মই এই 3টা ৰোধ অলপ বেলেগ ধৰণে সংযোগ কৰি লৈছোঁ। যে দুটা ৰোধক ক্ৰমে 6 ওহম আৰু 6 ওহম শ্ৰেণীবদ্ধ সজ্জাত আৰু তাৰ লগত 3 নম্বৰ যিটো ৰোধক আছে সেইটো সমান্তৰালভাৱে সংযোগ কৰি লৈছোঁ। যেহেতু এই দুটা ৰোধক শ্ৰেণীবদ্ধ সজ্জাত আছে এইখিনিৰ মুঠ ৰোধ হ'ব R' = 6 + 6 ওহম = 12 ওহম। আৰু এইখিনিৰ লগত যেহেতু এই 6 ওহমৰ ৰোধকটো সমান্তৰাল সজ্জাত আছে গতিকে বৰ্তনীটোৰ মুঠ ৰোধ হ'ব R = এইখিনিৰ মুঠ ৰোধ R' × 6 / R' + 6। দুয়োটা ৰোধকৰ ৰোধৰ পূৰণফলক দুয়োটা ৰোধকৰ ৰোধৰ যোগফলেৰে হৰণ কৰিব লাগে। যদি সেই দুটা ৰোধক সমান্তৰাল সজ্জাত থাকে দুটা ৰোধক ক্ৰমে R1 আৰু R2 সমান্তৰাল সজ্জাত আছে আৰু এইখিনিৰ সমতুল্য ৰোধ বৰ্তনী এটাৰ অংশ আৰু এই বৰ্তনীটোৰ সমতুল্য ৰোধ ধৰা হ'ল R। যেহেতু সমান্তৰাল সজ্জাত আছে গতিকে আমি R ৰ প্ৰতিক্ৰম পাম 1/R = 1/R1 + 1/R2। এইটো হ'ব বৰ্তনীটোৰ মুঠ ৰোধৰ সূত্ৰ বা সমতুল্য ৰোধৰ সূত্ৰ। গতিকে R1 আৰু R2ৰ লসাগু R1, R2, R2 + R1, 1/R = R2 + R1 / R1, R2। গতিকে R = কি হ'ব R1, R2 / R1 + R2। এইটো হৈছে সমতুল্য ৰোধ
যদি সেই দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰা থাকে। RDS-ৰ ভেলু 12 পূৰণ 6 পূৰণ এই 6 ohmটো। RDS-ৰ ভেলু 12 যোগ 6 12 6 18 12 6 গুণ 72 18 12 4 বাৰ হৰণ যায় ইজুকেল 4 ohm। সমতুল্য ৰোধ 4 ohm কেতিয়া হ'ব? যদি আমি দুটা ৰোধক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰি তাৰ লগত 3 নম্বৰ ৰোধকটো সমান্তৰালভাৱে সংযোগ কৰোঁ, তেতিয়া আমি মুঠ ৰোধ 4 ohm পাম। আনহাতে 9 ohm আমি কেতিয়া পাম? যদি দুটা ৰোধক সমান্তৰালভাৱে সংযোগ কৰি তাৰ লগত আনটো শ্ৰেণীবদ্ধ কৰোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম 176 ohmৰ কিমানটা ৰোধক হ'লে 220 ভল্টৰ লাইন এটাত 5 এম্পিয়াৰ প্ৰবাহ পোৱা যাব।